Hey guys, welcome back to my another mini vlog. Here ৰাতিপুৱা আহিলো কলেজলৈ ভাবিছে যে মই সদায় ব্লগ বিলাক কিয় মানে কলেজৰ পৰাই আৰম্ভ কৰো ঘৰত কিয় নকৰো মানে ৰাতিপুৱাৰ সময়ত ইমানেই বেছি দেৰি হৈ যায় যে কেনেকৈ কলেজলৈ সোনকালে গৈ পাওঁ সেইটো চিন্তাহে থাকে তাৰ পিছতে আহিলো কলেজত ক্লাছ কৰিবৰ বাবে আৰু আসলতে কি হয় আমাৰ ডেইলি লাইফত আমি নিজকে সদায় বিজি কৰি ৰাখিব লাগে নহলে আমি ইনে বৰ খাই থাকো ন সেইটো কেতিয়াও হ'ব নালাগে নিজক সদায় মানে টাইম দিব লাগে আৰু আমি টাইমৰ সদায় প্ৰপাৰ ইউটিলাইজেশ্যন কৰিব লাগে তেতিয়াই নিজক বুজা যায় পোৱা যায় কি কামৰ বাবে আমি আছোঁ কি কামৰ বাবে কৰিব পাৰোঁ আমি নহয় জানো আৰু নিজক বিজি কৰি ৰখাটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ বেছি ডাঙৰ এটা ৰেছপনচিবিলিটি তাৰপিছতে এয়া আমাৰ ক্লাছ কৰি হৈ গ'ল তাৰপিছতে খালোঁ আমি কুঁহিয়াৰ ৰস সেয়া খাই মেলি মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহোঁতে মই এয়া লৈ আনিছিলোঁ মিক্সাৰ এয়াও খালোঁ তাৰপিছত দুপৰীয়া ভাত সাজ খাই লৈ মেলি মোৰ আকৌ টিউশ্যন আছিলে সেই টিউশ্যনটো কৰিবৰ বাবে মই গ'লোঁ টিউশ্যনটো সোনকালে কমপ্লিট কৰিলোঁ আকৌ আমাৰ যিহেতু আজি অনলাইন ক্লাছো আছে সন্ধিয়া গোটেই ক্লাছটো কৰিব লাগিব আজিলৈ আহিছোঁ বাই বাই